এভৰিৱান স্বাগতম জনাইছো আমাৰ চেনেললৈ তো আমি এতিয়া গৈছো তিয়হৰ পুলি আৰু লেচেৰি মাহৰ গুটি ৰুবলৈ তো আহি থাকক সেয়া মই ফুলৰ মাজে মাজে গৈ আছো এয়া চাওক আপোনালোকে ধুনীয়া ধুনীয়া ফুল ৰোৱা হৈ আছে এইফালে আহি থাকক এতিয়া আমি জংঘলে আহি আছো গাইস এতিয়া আমি ক'ত ৰুম এইখিনিতে ৰু নেকি কিন্দে ৰুবা নেকি আৰু দেখিছে আপোনালোকে বেঙেনা পুলিও আছে জলকীয়া পুলি আছে তাৰ লগতে ৰুই দিও নেকি নে কি অলপ বগাব পৰা হ'ব লাগিব নহয় এইখিনি মানতে ৰুই দিও নে কি এইখিনিতে মানতে ৰুই দিওঁ এইখিনি ৰুই দিও গ্ৰীণ ড্ৰেছটো ইমান ধুনীয়া আহিছে চাইচোন গ্ৰীণ ড্ৰেছটো ইমান ধুনীয়া আহিছে তো এইখিনিতে ৰুম এয়া হৈছে তিয়হ আৰু এয়া হৈছে লেচেৰি মাহ এয়া এতিয়া আমি ৰুব গৈ আছো ইয়াতে ৰুই দিও ৰঙা পৰুৱা ধেৰ হৈছে ক'তা সেয়া ইয়াকে এটা এটাকে দিয়ে নে কি নাই দুটা দিন জানো কেনেকৈ মই নাজানো মই নাজানো মামাক সুধি আহো দে দিয়ে দিম আৰু গজালি মেলিলে মেলিব ন এই তাপ সেইটো দি দিওঁ নেকি এইটো দি দিয়া ইয়া উঘলি দিওঁ নেকি ন দে অন কৰি দে ইয়াত ৰুবলৈ গৈ আছো এতিয়া জংঘলখিনি প্ৰথমতে উঘলি লৈছোঁ তাৰপিছত গুটিকেইটা পেলাই দিম আৰু আপোনালোকক ডাঙৰ হ'লে দেখাম বাৰু চাই থাকিব সেইটো দেখাই দিয়াচোন সেইটো লেচেৰি মাহ তিয়হ দি দিওঁ নে কি লেচেৰি মাহ ক'ত দিছা দিয়া নাই লেচেৰি মাহটো দি লেচেৰি মাহটো দিয়া তিয়হ দিওঁ তিয়হ তো পুলিটো হ'লে বেলেগত ৰুই দিবা হয় নেকি কি ইয়াত নহ'ব নেকি নহয় বগাব পৰা হ'ব লাগিব নহয় আকৌ আমাৰ গছ পুলি ৰোৱা বাইদেউ ভালকে চামুকখন সেইখন ডেকা হৈছে লেচেৰি মাহৰ গুটি দি দিয়া এতিয়া সেয়া হৈছে লেচেৰি মাহ সেইটো এই পৰিলে এটা পৰিলে এইটো সেয়া ৰুই দিয়া এই ঢেৰ বিচা আছে ক'তা সেইটো এটা এই বিচা হ'ব এইটো জংঘল আছিল যে ইচ ধান গোটেই ধুনীয়া ডাঙৰ লেচেৰি মাহৰ গুটি বিচাৰ হৈ যাব ন হৈ যাব ঢেৰ কিবা কিবি পোক আছে যামগৈ বিচা এটা বিচা বল